हेलौ लोगोफोर, गोनांथार खौरां मानो होनोब्ला बिटिसिनि जानो गोनां चिफ हाग्रामा महिलारिया खौरां मेल खुंनानै गोनांथार बाथ्रा फोसावनानै होदों। हाग्रामा महिलारि बिथाङा खौरां मेलनि गेजेरजों बिटिसिनि सिङाव थानाय सुबुंफोरनि गोसोआव दा सोलिबाय थानाय सोंथिफोरनि सायाव हाग्रामा महिलारिया क्लेरिफिकेसन खालामनानै होबाय आरो गोबां सुबुंफोरनि गोसोआव मोनसे सोंथिया जाखांदोंमोन, थारैनो बिपिएफआ बिजेपिजों एलायन्सआव थागोन नामा होननानै। बिथाङा बेनि सायाव क्लेरिफिकेसन खालामनानै होबाय। हाग्रामा महिलारिया बेनि सायाव फोरमायथिनानै होदों दि जेब्ला जों इलेक्शन केम्पिं खालामनाय समाव रायजो राजाफोरनि सिगाङाव माखासे खामानिखौ मावगोन होननानै खोथा होबोदोंमोन, नाथाय बे खामानिफोरखौ बिपिएफ सरकारा हारसिङैनो मावफुंनो हागोन ना हाया बेखौ बिपिएफनि लिडारफोरा गोबां सावरायलायनायनि गेजेरजों मोनसे थांखि लानाय जायो, जेराव बिजेपि दोलोआ एनडिए एलायन्सआव थानाय इउपिपिएल दोलोखौ नागारनानै बिपिएफ दोलोजों एलायन्सआव फैयोब्ला जेबो जोंहा बुंनो गोनां गैया आरो बिपिएफ दोलोआ इलेक्शन केम्पिं खालामनाय समाव रायजो राजाफोरनो जि खोथा होनाय खामानिफोरखौ मावफुंहोनायाव बिजेपि दोलोजों एलायन्सआव थानानै एबा बे खामानिफोरखौ मावफुंहोनायाव मदद होयोब्ला जों बिजेपि दोलोजों एलायन्सआव थागोन होननानै बिथाङा गोख्रों रावजों फोरमायथिनानै होदों हाग्रामा महिलारि सारा। আমাৰ আজি বিপিএফ দলৰ পিএমডি বৈঠক হৈছিলে। যিহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যিটো চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইয়াৰে অৰ্থেটিং চেৰিমনি আছে। সেইটো বিষয়লৈ আমি এতিয়া চৰকাৰ যিহেতু বনাবলৈ গৈ আছে, যিটো সময়ো নাই, সেই হিচাপত আমি পিএমবি আলোচনা কৰিছে যে অৰ্থেটিঙৰ পিছত যিহেতু চৰকাৰত বহিব, আমি কি কাম কৰি যাম, সেইটো লৈ খুব চিৰিয়াছলি ডিছকাশ্যন হৈছে। আৰু আমি আচলতে বিপিএফ হিচাপে অকলে নিৰ্বাচন কৰিছে, চবেই জানে। আমি বিপিএফ হিচাপে 28 চিট পাইছে, সেইটো চবেও জানে। তো এতিয়া আমাৰ কথাটো হ'ল বিপিএফে 28 চিট পাইছে, অকলে চৰকাৰ গঠন কৰিব পাৰে, এইটো কোনো কনফিউজন হ'ব নালাগে। কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মীসকলে যিখিনি পিএমবি বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে, চবেই চিন্তা কৰিছে যদি বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ লোকসকলৰ যিটো উন্নয়নৰ কথা কৈ আহিছোঁ বা বিটিচিৰ নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম, সেইটো কৰিম বুলি কৈ আহিছে। সেইটো যদি হ'ব লাগে, ছাকচেছ হ'ব লাগে, তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই, সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে। সঁচাকৈ খুব চিন্তাজনক আৰু চিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে। ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ, যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএৰ পৰা বাদ দিব পাৰে, তেতিয়াহ'লে বিপিএফ দল হিচাপে এনডিএৰ লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএক থকাৰ পিছত বা আমি এনডিএক থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, ইউপিপিএল থাকিলে বিপিএফে নাথাকিব। যদি ইউপিপিএলক বাদ দিব পাৰে, তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে বিটিচি উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থকাৰ সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল।
স্পষ্ট কথা শিকিম। বিজেপিয়ে যদি ইউপিপিএলক ইণ্ডিয়াৰ পৰা বাদ দিয়ে তেনেহ'লে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি বিটিচিত? চৰকাৰৰ কথাৰ পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ কৰিব লাগে। ইয়াৰ পিছতহে চৰকাৰ, প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছিলোঁ যে ইউপিপিএলক বাদ দিয়ক, আমি NDAত সোমাই যাওঁ। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন। সেইটোৱে ইউপিপিএলক বাদ দিয়ক, আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত NDA এলায়েন্স, ইউপিপিএলক বাদ দিব লাগিব। आरो लोगोसेनो बिटिसिनि सिङाव थानाय सुबुंफोरनि गेजेराव PMनि मासिखौ लानानैबो गोबां दावराव दावसि सोलिबाय थानायखौ नुनो मोनगासिनो दङ। बेखौ लानानैबो हाग्रामा महिलारिया क्लेरिफिकेसन खालामनानै होबाय आरो लोगोसेनो हाग्रामा महिलारि सारा बेनि सायाव मा फोरमायगोन नोंथांमोना उननि भिडिअखौ नायलांदो। ইয়াৰতো 5 তাৰিখত 8জন বা 10জন অতিথিং ল'ব। নামটো আজি দিব নোৱাৰে, বাপ গণ্ডগোল হ'ব। সেইটো আমি ঠিক কৰা নাই, কৰিম, সময় আছে, 1-2 ঘণ্টাতে আমি দিব পাৰিম। মুঠতে 5 তাৰিখত 8জন বা 10জন। ইয়াৰ ভিতৰত নাই, বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ, এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি। সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা। বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই, কিন্তু বাহিৰে শুনা কথাহে। এইটো এইবিলাক বাহিৰে শুনা কথাহে। তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয়। এতিয়া হ'ল NDA। যদি বিপিএফে NDAত থাকিব লাগে তেতিয়াহ'লে ইউপিপিএলত আউট কৰ, পাছ হৈছে। স্যার, যদি বিজেপিয়ে ইউপিপিএলক এলায়েন্সৰ পৰা আঁতৰি দিয়ে তেতিয়াহ'লে কিবা বিটিচিৰ EM দিয়া হ'ব নেকি? হাতসানি रोंगौना रोङाब्रा बर'नि सोंजा होमबा नङा। এইটো দলত আলোচনাই নাই, এইবিলাকৰ বহুত পিছত এইবিলাক। এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব। যদি আহে পৰিৱেশে আমাক জনাব, এইটো পিছৰ কথা। হা, ডিচিশ্যনটো আছে আমাৰ, কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে। আপোনালোকে জানিব নিশ্চয়, আমাৰ ড্ৰাফটিং কৰি আছে ভালকৈ। মূল ইছ্যুটো কি সেইটোৱে, ইউপিপিএল আউট, BPF ইন। এইটো হ'ব না নাই, এইটো হ'লেতো চেছ, খেলা খতম। হয়, সেইটোৱে একদম বাছ। ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক, EM লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব। 5 তাৰিখত আমিতো এনেই ইমান টাৰ্গেট লোৱা নাই, কিন্তু ৰাইজে আহিব বিচাৰিছে। মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব, বেছি নালাগে। চৰকাৰ হৈছে ইমান মানুহ গেডাৰিং কৰি ইমান হুলস্থুল। সেইকাৰণে কৈছে মই, ইউপিপিএল আউট, BPF ইন আৰু NDAত যদি হয় আৰু কি একেলগে এইবিলাক কি প্ৰশ্ন হয়। 5 তাৰিখত 8জন বা 10জন। খালি পাব না, পৰহি অতিথিং ল'ব, কালিতো আমি দিবই লাগিব নামটো। আৰু দে সাংবাদিকफ्ৰাও मा